ঐ লিংগা কিমান আৰু ইয়াত তাচ খেলি নাথাক নহয় অ' মই ক'ব খুজিছোঁ যে আমাৰ দুয়োটাতো একো কাম বন নাই মই কাম এটা ভাবিছোঁ মানে কামটো হ'ল ৰোহিতৰ জীয়েকৰ এখন বোলে নতুন চাইকেল কিনিছে নহয় লিংগা আমি মানুহ নথকা সময়ত চাইকেলখন আনি আমি মানে বেছি দিম বুজিছ চাওঁ কাণখন এফালে আনচোন বুজিলি হেল্ল' লিংগা এই চাইকেলখন যে মই যোনটো ঘৰ কৈছিলোঁ বাৰাণ্ডাতে আছে বুজিলি মই তাক বান্ধু ভিতৰত লৈ যাওঁ ভিতৰত গৈ কথা পাতোঁগৈ তই বাৰাণ্ডা পাই উঠাই লৈ যাবি ঠিক আছে দে দাদা বহিছে বহিছো পিছে মই তোমাক চিনি পোৱা নাই নহয় ময়ো আপোনাক চিনি পোৱা নাই ৰ'বা মই ভিতৰৰ পৰা চকী এখন লৈ আহোঁগৈ নালাগে ভিতৰতে বহিম ব'ল অকলক ব'লা ব'লা দাদা আপুনি বৰ ফটোৱা কৰাই দিয়ক দাদা কথা এটা কম বেয়া পাব নেকি আপোনাৰ মোবাইলটো দিব নেকি ঘৰলৈ ফোন এটা কৰোঁ চালা কুকুৰৰ পোৱালি আজি শেষ কৰি পেলাম দাদা ধৰিলোঁ ঐ লিংগা তোৰ চকুত কি হ'ল চুমা খালে নেকি কোনোবাই আইয়া এতিয়া গম পালি ইমান বেয়াকৈ মাৰিলেনে তোক ধেই চালা প্ৰথমতেই মিছ ঐ লিংগা নহ'লে আমি দুইটা দুদিনমানৰ কাৰণে ফুৰিবলৈ যাওঁ ব'ল Listen to me now. তহঁতে কিহৰ জোৰে ধৰিও তহঁত তোৰ চকু নাই দেখা নাপাৱ তাত দম দিছা আমাৰ বছে এঘোচা দিলে সি উৰিব তোৰ ওপৰত নিগনি চা বাবা এই পানীখিনি খালে কি হ'বনো এই পানীখিনি খালে সৰু পোৱালীয়ে নিজৰ ডাঙৰ জীৱনটো দেখা পাব
এতিয়াও পানীখিনি হোৱাই নাই আৰু অলপ মন্ত্ৰ মাৰিব বাকী আছে। কি কৈছে শুনিছ? অঁ এতিয়া কি কৰিম? তই এনেকুৱা বুদ্ধি এটা ভাব, যাতে পানী বটলখিনি যে পানীখিনি যে আমি যাতে লৈ আহিব পাৰোঁ। অঁ পাই গ'লোঁ, চাওঁ এইফালে আহ। আৰে বটলটো কলৈ গ'ল? নাজানো নহয় মই কোনে নিলে। ব'ল এতিয়া বটলটো বিচাৰি যাওঁ। ঐ এমডি, মই এম ডি নহয় নহয়, মদন মদন। এই মই চলখনত কৈছোঁ। অঁ এইটো চা, তুমি এই পানীখিনি দিলে হা, পানীখিনি এই পানী খোৱাই পেলাই সেনেকুৱা ডাঙৰ জীৱন চাব পাৰিবা। গৈ পেলাই আমি পইচা পাম যে। অঁ বঢ়িয়া হ'ব, 50-50 ল'ম। ঐ অলপ ওলাই আহোঁ বৌ। এই বটল একো নহয় বৌ। হেই ইয়াত থ'ব নালাগে, এইখিনি থ এইখিনি থ। ইহঁতৰ যাদু পানী বটলটো আনি পেলাই মই মোৰ ষ্টুডেণ্ট সোপাকে দিম। সিহঁতৰ পৰা 10 টকাকৈ ল'ম। পালেই হ'ল আৰু। গ'লনে নাই বা চাই আহোঁ ৰ। এই নাই যোৱা, বাৰুকৈহে বাচিছোঁ দেই। ঐ বটল কি হ'ল? বটল কি হ'ল? কোনে নিলে বা? লৰাই কৈছিলে ইয়াত থ'বলৈ। মইনো কি জানো, এইটোতো কোনো আহিবা বুলি মইতো ভবা নাছিলোঁ। এটা কাম কৰ, বিচাৰি যাওঁ আহ। নাই বিচাৰি যাওঁ আহ। ব'ল। তাৰমানে চাৰ চোৰ। আলাক নিৰঞ্জন কোন চোৰ? তহঁতে আমাৰ বাবাৰ যাদুৰ পানী বটলটো কিয় লৈ আহিলি? আপোনাৰ বটল শেষ। ইহ বৰ ভালকৈ কৈছে, সিয়ে নিলে। চশমা চা চশমা চা, চশমা খোল। তহঁত তিনিটাকে আজি মই অভিশাপ দি শেষ কৰি পেলাম। বাবা এইডাল সাপ। বাবা ইহঁত পলাল। বটল চুক পালি মজা পালি।